আজি আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আমাৰ সদস্যসকল আৰু আমাৰ বিষয়াসকলে একেলগে আমাৰ ডক্টৰ এম.এছ. স্বামীনাথন যোৱা 28 ছেপ্টেম্বৰত স্বৰ্গবাসী হোৱাত তেখেতৰ প্ৰতি এটা কণ্ডোলেঞ্চ আমি ইয়াত ৰাখিছোঁ। ইয়াৰ মূল বিষয়টো হৈছে যে যোৱা 6টা দশকত স্বামীনাথন ডাঙৰীয়াই আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত হিউজ এটা কণ্ট্ৰিবিউশ্যন ভাৰতত দি গৈছে আৰু তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন তেখেতে যিখিনি আমাৰ ভাৰতীয় সমাজক দি গ'ল এইটো কোনো কাৰণত কম্পেৰিজন নহয়। তো সেইকাৰণে আজি তেখেতৰ যি স্বৰ্গবাসী হোৱা এইটো আমাক বহুতখিনি ক্ষতি কৰিছে। মূল তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন সেইটো যদি চাবলৈ যায় তেখেতৰ যিটো জেনেটিক ইঞ্জিনিয়াৰিং য'ত ক্ৰপ কোৱালিটিটো ডেভেলপ কৰাৰ কাৰণে তেখেতে যথেষ্ট কাম কৰিছিলে আৰু এজন এগ্ৰিকালচাৰ চাইণ্টিষ্ট হিচাপে বা এগ্ৰিকালচাৰ ইকনমিষ্ট হিচাপে বা এগ্ৰিকালচাৰ পলিচিৰ ওপৰত থিংকাৰ হিচাপে তেখেতে দীঘলীয়া সময় ৰাজ্যসভাত থাকিও বহুতখিনি কণ্ট্ৰিবিউশ্যন পলিচি মেকিঙত তেখেতে আমাক কণ্ট্ৰিবিউট কৰিছিলে। তো সেইকাৰণে আজি ভাৰতত যিটো নতুন নতুন এগ্ৰিকালচাৰ পলিচি আহিছে, নতুন নতুন বিভিন্ন পলিচিবিলাক আজি ইমপ্লিমেণ্ট হৈ আছে, তাত ডক্টৰ এম.এছ. স্বামীনাথন ডাঙৰীয়াৰ বহুত বেছি কণ্ট্ৰিবিউশ্যন আছে। তো সেইকাৰণে এনেকুৱা এজন মহান ব্যক্তিৰ যি স্বৰ্গীয় আত্মা এইটো স্বৰ্গত যাতে সদায় শান্তিৰে থাকে ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু অনাগত দিনত তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন এইটো ভাৰতৰ এগ্ৰিকালচাৰ ছেক্টৰত আৰু বেছি ডেভেলপ হোৱাত যথেষ্ট সহায় কৰিব, মই সেইটো কামনা কৰিছোঁ। বহুতখিনি বিষয় আছে, আমাৰ কাউন্সিলৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বহুত আছে। এই প্ৰগ্ৰামবিলাক আমি কেনেকৈ আগুৱাই লৈ যাম ইয়াৰ ওপৰত আলোচনা কৰিম। আমাৰ বিভিন্ন কাম অলৰেডি আমি কৰিছোঁ, যেনেকৈ ভূমিৰ বহুতখিনি সমস্যা আমি সমাধান কৰিলোঁ আৰু ইয়াৰ ওপৰতো আমি আজি আলোচনা কৰিম আৰু বহুতখিনি বিষয় আছে কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা আদি কৰি এই গোটেই বিষয়টো আজি ইচিত আমি আলোচনা কৰিম। অল বি টি চি টেট নতুনটো না পুৰণটো? কোনটোৱে কৰিছে? নতুন টেট পাছ কৰাটো না পুৰণটো? ইয়াৰ কাৰণে আমি SIOৰ কাৰণে পষ্টখিনি ৰখি আছোঁ। আমি এনেকুৱা নহয় কি আমি দিব পাৰি পেলাই দিয়া নাই, এনেকুৱা নহয়। আমাকতো শিক্ষক লাগে, যিমান পাৰে শিক্ষক লাগে। তেখেতসকলৰো বিচাৰিছে তেখেতসকলে সোনকালে পাব লাগে, কিন্তু সেইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে পাব। আমি SIO পোৱাৰ লগে লগে এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। গতিকে তেখেতসকলে যদি ৰখি থাকিব পৰা নাই, আন্দোলন কৰিব বিচাৰিছে, এইটো তেখেতসকলৰ কথা, কিন্তু আমি SIOৰ কাৰণে ৰখি আছোঁ আৰু SIO পোৱাৰ লগে লগে আগৰ টেট বৰ্তমান টেট চব মিলি পেলাই যিমানখিনি ভেকেণ্ট পষ্ট আছে, যিখিনি কোৱালিফাইড হয় তেখেতসকলক আমি এপইণ্টমেণ্ট দিম। চাওক, তেখেতে বিচৰা মতে ক'ত হ'ব না মোৰ বিচৰা মতে হ'ব। এইটো অফিচিয়েল প্ৰচেছটো যেতিয়াই মানে কমপ্লিট হ'ব তেতিয়াই হ'ব। এইটো অক্টোবৰ নহয়, কালিও হৈ যাব পাৰে যদি SIটো পাই যায়। অলপ বিলম্বও হ'ব পাৰে, কাৰণ অসমৰ পৰা SIটো আহিব। আমাৰ যিখিনি ৰিকুৱাৰমেণ্ট সেইখিনি আমি দিছোঁ আৰু অসমত এডুকেশ্যন বিভাগে নিজৰ কিমান ভেকেণ্ট পষ্ট আছে, কি আছে সেইবিলাকো ষ্টাডি কৰি আছে। গতিকে সেইটো লৈ পেলাই কোনোবাই বেছিকৈ কমপ্লিকেটেড কৰি কথা পাতি লাভ নাই। এপইণ্টমেণ্টটোতো আমি দিমেই, আজি নহয় কালি। গতিকে সেইটো লৈ পেলাই মই মোৰ ঘামাব বিচৰা নাই। চাকৰি দিব লাগে চাকৰি দিম, আজি কোনো ঘোচ লৈ চাকৰি দিয়াৰ ব্যৱস্থা নাই। গতিকে তেখেতসকলে যোনে কোৱালিফাইড সি চাকৰি পাবই। এইটোত আৰু ধৰ্ণা দিলেও পাব, ধৰ্ণা নিদিলেও পাব। তেখেতসকলে খালি ভাল শিক্ষক হোৱাৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি চলাব লাগে। যেতিয়া এপইণ্টমেণ্টটো পাব তেতিয়া যাতে ভাল শিক্ষক হয়, সেইটোৱে মোৰ অনুৰোধ। আজি মিনিষ্টাৰ কাৰণে দিয়া হ'ব আৰু দৰং ওদালগুৰিটো বিজেপিৰ কাৰণে এইটো ফাইনেল এই অফিচিয়েলি হোৱা নাই যদিও এইটো আজি কোৱাটো আমি দেখিবলৈ কি ক'ব ইয়াৰ বিষয়ে? অফিচত বহি পলিটিকেল কথা কোৱাটো ঠিক নহয়। তো সেইকাৰণে আমাৰ যিটো এলায়েন্স যিটো মিত্ৰজোঁট আছে বিজেপি, AGP, UPPL আলোচনা কৰি পেলাই সিদ্ধান্তটো ল'ব, তেতিয়া আপোনালোকে গম পাই যাব। নিশ্চয় আমিও কৰিম, কাৰণ আমাৰ মহাত্মা গান্ধী, যিটো জাতিৰ পিতা মহাত্মা গান্ধী, তেখেতে স্বচ্ছতাৰ পৰা আদি কৰি
স্বচ্ছতা বুলি কোৱাৰ লগে লগে আমি ৰাস্তাত কিবা জাবৰ জোথৰ হৈ আছে সেইটো বুটলি আছোঁ, কিন্তু গান্ধীজীৰ গোটেই জীৱনটো যদি চাবলৈ যায়, এইটো নট অনলি তেখেতৰ ঘৰৰ কেম্পাছ বা গাঁৱৰ কেম্পাছটো চাফা কৰি ৰাখিছে, মানসিকভাৱেও মানুহ স্বচ্ছতা হ'ব লাগে, পৰিষ্কাৰ হ'ব লাগে, এই কথাটো গান্ধীজীয়ে কৈছিলে। তো সেইকাৰণে আজি আমি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 দায়িত্ব লোৱাৰ পিছত প্ৰথমতে গান্ধীজীৰ এটা ডাঙৰ মানে ডেডিকেট কৰিলে যে এটা সন্মান যে ভাৰতখন স্বচ্ছতা কৰিব লাগে, আৰু সেই প্ৰগ্ৰামটো এতিয়ালৈকে চলি আছে, চবে এই কামটো কৰি আছে, আৰু ইয়াৰ কাৰণে আজি গাঁৱে ভূঞে ভাৰতৰ বিভিন্ন প্ৰান্তত যিবিলাক জাবৰ জোথৰ পেলাই আছিলে সেইটো লাহে লাহে চাফা হোৱা দেখিছোঁ, কিন্তু এতিয়াও বহুত বাকী আছে। তো সেইকাৰণে এইটো আমি কণ্টিনিউ কৰিব লাগিব। মোৰ আহ্বানটো হৈছে যে আমাৰ ঘৰৰ কেম্পাছ, অফিচ কেম্পাছ, টাউন চহৰ গাঁৱে ভূঞে কেম্পাছবিলাক চাফা কৰি ৰখাৰ লগতে মানসিকভাৱেও আমি পৰিষ্কাৰ হ'ব লাগে, যাতে আমি সুন্দৰ এটা সমাজ পাবলৈ সক্ষম হওঁ। बङाइगाव साफागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव फुजानि स्पेशेल अफार। ग्रेन्ड i10, नियस, i20, एनलाइन, अरा, भेरना, आलकाजार बेफोर समायना गारिफोर फुजानि स्पेशेल अफारा फैगौ 30 सेप्तेम्बरसिम थागोन। 50,000सिम गारि लानानै गारि अफार नोंथाङा मोनफुंनो हागोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो नोंथाङा बङाइगाव साफागुरि र'ड एबा लामा सेराव थानाय मेगना हुन्डाइ श'रुमाव नोंथांनि फसायनाय गारिखौ लाहैदो। गोबां मिथिनो थाखाय नैबे जानबुं नाम्बार 9101093856 8011827497 700279673 70026948111 आव खौरां लाहर। मेगना हुन्डाइ श'रुम बङाइगाव साफागुरि र'ड।